ভাল লাগে মোৰ ভয় লাগে মোৰ যেতিয়া পাপা পৰা কি কৰে Ladies and gentlemen, welcome back to my YouTube channel. মই মানে পৰখে দিনাখন আহিলো আতৰিহঁতৰ ঘৰত আতৰি মানে বাৰ্থডে আছিলে বাৰ্থডে খাবলৈ বুলি গুছি আহিলো তাতে আৰু তোমালোকেতো মোৰ ভিডিও চাই থাকা মানে গম পায় যে মই অলপ খকুৱা বুলি নহয় জানো মই মানে আহি গলো আৰে আজি ঘৰলৈ যামগে চাগে ন এ চাইলংকৰ ৰখিবা অকমান দে আছে নে ঠিক আছে নহয় অলপ দেৰি ৰখিম তাৰপিছত আৰু অলপ পিছত তাৰপিছত যামগে আতৰিকো লৈ যাম আমাৰ ঘৰত মানে আতৰি বাকি তোমাৰ ফোন আহিছে ফোনটো ৰিসিভ কৰি লোৱা Oh hello Oh adoy adoy oi মই তোমাক মাতি আছো তুমি শুনিছা না শুনি আছো কি শুনিছা ধন্যবাদ sorry okay পাঞ্জাবাকি রাইস আপোনালোকক লগ নাপাই খুবেই ভাল লাগিছে লগ পালে কি হ'বনো মোৰে পইচা খৰচ হ'ব বাকি জিয়া নহক ধেমালিটো কেতিয়া ৰখিব নালাগে কাৰণ মেডিকেলত থাকিলেতো ধেমালি কৰিব নোৱাৰি ন গতিকেলৈ মানুহে ধেমালি কৰি থাকিব লাগে জীৱনটো ভুলে 7 দিনীয়া এই নহয় দুহপ্তাহ ন সৰি দুহপ্তাহ গতিকেলৈ আমি সদায় খালে আতই দিছিলা নে কলে গলা তই নাই দেখা নাই আতই কলে গল মই কমলে আহি পেলে ওলা গল এতিয়া আচ্ছা এনো হেউজিয়া আতই আহিলে শুনক ৰবা ও গাতে বহি দেই মানে আজি বতৰটো অলপ ডাউৰিয়া গতিকেলৈ আমি ৰুমত সোমাই এইবিলাকে গৈ আছো মানে অলপ ধেমালি কৰি আছো আজি মানে মই ঘৰত যাম বুলি ভাবিছিলো তো হেতু কাৰণে অলপ মানে বতৰটো ডাউৰিয়া কৰিছে এই বিদায় হেক বিদায় নহয় আতই বাদে যেতিয়া আহিব তেতিয়া আকৌ আহিম নহয় জানো মোৰ দুদিন মুমে হৈ থাকে দুদিন মুমে বাদে খুন্তৰা দৈ কই নাচাবা বুকুৰে কামি হাজয় হল কি জুৱা দৈ জিকটাক ঐ গিনিটা গিনি হেয়া হে পাক গিন কুইয়া পাক গিন কুইয়া গি চাক সকলো পান ধোৱাবাসী ৰাইজ অলপ ধেমালি কৰিছো আপোনালোকে যাতে বেয়া নাপায় আৰু যদিও বেয়া পায় মইনো কি কৰিম পালো পাইলো আৰু উপায় নাই ডাউৰিয়া বতৰ অলপটো ধেমালি কৰিবই লাগিব হয় না তই কি হল এ বাছাই মুগাৰ উঠিব আহিছে কয়া বাকী যিয়ে নহওক কি বুলি ক'ব লৈছিলো দুখৰে কষ্ট মই অকলে হহিলো মাছ নিশা ৰাতি মই অকলে কান্দিলো যিমান দুখ দিলা চব ধোঁৱাতে উৰালো তেতিয়াই মই বহুত ভাঙি পৰিলো ভীম নকৰিবি ভীমৰ আগত নহলে কাবাক Oh my God, very jomoni. मैं jadi ngelisik. Sakya pun buli lo aku ali hiya tori
গানে বৈ দিছিলা হাঁহি উঠি গ'লে বেয়া বাবু নাই আরে হাঁহি উঠিছেচোন নাই খব খুজি কল নাই খুজি বতৰ ডাৱৰীয়া আতৈ পকৰি আনিবা যোৱা পইচাই নাই মানে গাইজ কথাটো এনেকুৱা হ'ল আতৈ বাৰ্থডে দিনাখনে মই মানে ভিডিঅ' বনাম বুলি ভাবিছিলো সেইদিনাখন মানে কথাটো কৈ ল'ব দিয়া আকৌ বেয়া পাম আকৌ নহ'লে তোমাক পাপাই দিবহি আকৌ পাপাই কেনেকুৱা দিবহি বা তোমাক পাপাই ক'লে ভয় কৰি যায় এতিয়া আঁতৰি দিছে মই মাতি দিওঁ নে মাতি দিওঁ পাপাক মাতি দিওঁ মই মাতি দিওঁ নে মানে আঁতৰি বাৰ্থডে দিনাখনে ভিডিঅ' বনাম বুলি ভাবিছিলো অলপ মানে মোৰ প্ৰব্লেম আহি গ'ল সেইটো কাৰণে মানে ভিডিঅ' বনাব নাপালো আজিও মই ভিডিঅ' বনাম বুলি ভবাই নাছিলো কাৰণ আঁতৰি আৰু মই মানে পুৰা এইটো লৈ পুৰা ধেমালি কৰি আছো মানে অলপ মানে গম পাইছে আৰু তাৰপিছত মাজতে ঘপককে মই ভিডিঅ'টো বনাইছো তাৰমানে গতিকে ভিডিঅ'টো তোমালোকে চাই থাকা আৰু মজা লাগিব নহয় জানিবা তো গাইজ এতিয়া মানে আমি অলপ আকৌ ধেমালি কৰিবৰ কাৰণে চৰ্টৰ ওপৰত আহিলো এতিয়া ৰাস্তাহেদি মানুহ যাব আমি পুৰা এতিয়া মানুহক মানে অলপ ফূৰ্তিটো দিয়াব লাগিব হয় নাই আঁতৰি অলপ আগতে আহিলো মানে বৰমা এজনী গৈছিলে সেইফালে তাৰপিছত ইয়াত আইতা এজনী কাম কৰি আছিলে সেইডোখৰত সেই দোকান কেইখনৰ ওচৰত আইতাজনীক নচুৱাই দিলো কিন্তু মই ইয়াত গান গাই পিনে সকলো ৰাইজক মই বিনম্ৰ অনুৰোধ কৰিছো যাতে তোমালোকে ইয়াত গুটকা চুটকা খাই ওচৰত ফটো যাতে নেপেলোৱা যদি পেলোৱা নিজৰ গাতে পেলাবা নিজৰ কিবা হ'ব কিন্তু আমাৰ ৰাইজৰ তেতিয়া একো নহয় গতিকে আমাৰ মঞ্চৰ স্থলীত এই পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি কোৱা বস্তুটো সদায় আমি বজাই ৰাখিব লাগে দৰকাৰ হ'লে আমি নিজৰ ঘৰত যিমান লেতেৰাকে নাথাকো মই যদি নাগেলাছি সেই কুইজনীয়ে চাই আছে দূৰৰ পৰা দূৰবীন লগাই হেল্ল' কি খবৰ আপোনাৰ বাউনা আমি অলপ এনে ধমলি কৰি আছো তো গাইছ এতিয়া আঁতৰি ডাইৰেক্টৰ ঘৰলৈ আহিছো মানে এতিয়া ভাইটি এটাও আছে শুই আছা নেকি শুই আছা নেকি শুই আছা হোৱা নহ'লে হোৱা আজি মুঠত অকল ধেমালিয়ে কৈ থাকিম তো গাইছ এতিয়া আঁতৰিহঁতৰ ঘৰৰ পৰা আহিলো মানে এতিয়া নিজৰ ঘৰলৈ বুলি আহি আছো নেকি আঁতৰি আমি এতিয়া ক'ৰ পালোহি যে বকুল নহয় প্ৰথমে পৰা হেলমেটটো পিন্ধি আছিলো নাই ঘককে খুলি দিলো যে খেলি মেলি হৈ গ'ল তাৰমানে বকুল বাইপাছ চাওক কি মজা ভিউ এনেকুৱা ৰাস্তাততো বাইকখন চলাই খুবেই ভাল লাগে হয় নাই মজা লাগে ন নাই এইবিলাক এতিয়া নকওঁ মানে বুঢ়া হলো যে ভাল নালাগে মানে আজিকালি সেইবিলাক ঠাণ্ডাকে চলাই ভাল লাগে বাহ কম হেৰিকে কৈছোনে বাৰু এইফালে আমাৰ আঁতৰি দমিখন বাকী এতিয়া বেছি দেৰি নকৰি ঘৰত গৈ থাকিব লাগে নেকি হয় নাই আকৌ টাইমটো চোৱাচোন কিমান হ'ল মোৰ চুলিখিনি কি সেই সলমান খানৰ গোটেই হৈ আছে নি ট্ৰেইন নামখনৰ অলপ ভাল কৈ দিয়া কি হৈ আছে ভালকে কৈ দিয়া ভাল কৈ দিয়া আকৌ ভাল কৈ দিয়া সঁচাকে মই যেনেকে থওঁ তেনেকে থোৱা নাই সেইটো হয় মোৰ খিনি চোৱা তুমি কেটলা পহু তোমাৰ খিনিতো ধুনীয়াই হৈ আছে বাকী এইফালে বেগটো লৈ লৈছো পেটত একদম যেনেকে মাইকী মানুহবিলাকে মানে নিজৰ ল'ৰাটো যে আগফালে লয় তেনেকে লোৱা ফিলটো আহি গৈছে মোৰ আমাৰ আঁতৰে কিন্তু পাছফালে লৈছে বাকী এতিয়া ঘৰলৈ বুলি গৈ থাকো টাইমটো দেখুৱাই দিয়া কিমান হ'ল চাগে দেখুৱাই দিয়া মানে মই নিজেও চাওঁ বাৰু কিমান হ'ল 3:24 কিমান 3:24 আৰু এতিয়া টাইম 3:24 হ'ল আৰু এতিয়া গৈ থাকো বগীবিলত ৰখিম তেতিয়া আকৌ লগ পাইছো ঠিক আছে টাইম হলো কিডাল আছে এনো আমাৰ দুটাহে যাম বিন্দা আছো নাই এতিয়া আমি লাহে লাহে গৈ থাকিম আহোঁতো লাহে লাহে আহি আছিলো এতিয়া যাওঁতো আমি 120
ট্ৰেইন এখন আহিব এতিয়া দেখাম ৰ'ব হা ট্ৰেইন চামগে হা ট্ৰেইন চামগে হা ট্ৰেইন চাম ট্ৰেইন আৰে এটা কিন্তু ভিউটো মজা আহিছে কিন্তু দেই খাতৰা ভিউ মই যেতিয়া গান চান গাম তেতিয়া ইয়াত মানে অলপ অলপ শ্বুটিং কৰিব আহিম কিন্তু কম কেমেৰামেন তুমি হ'বা আগতে সৰুতে এনেকে ট্ৰেইনৰ মাত মানে এনেকে ট্ৰেইনৰ হৰ্ণটো শুনিলে মানে একদম দৌৰ মাৰি আহো মালে নাইচোন টপা টপা য়েছ আজি বতৰ একদম ডাৱৰীয়া কেলে বা এই তেৰি সঁচা কথাটো কেলে কৈছিলা তুমি এইকেইজনী তোমাৰ ওচৰলৈ আহিছিলে কেলে কবা তোমাৰ ওচৰলৈ কেলে আহিছিলে কবা কিবা গোন্ধ চোন্ধ পাইছিলে এডোখৰত সেইটো কথা বাকী এতিয়া গৈ থাকো বাকী এতিয়া গৈ থাকো আহোঁতে কোনে চলাই আহিছিলে এতিয়া তুমিয়ে চলাইছিলা এতিয়া যাওঁ ন মই চলাম লাইডা লাগিছে এতিয়া বাকী ময়ো মালটো খুৱাই লওঁ দেই মাথাত আৰু এতিয়া আমি পাই গলোহি বগীবিল দলঙত চৰি বগীবিল ব্ৰিজত বগীবিল ব্ৰিজত এতিয়া আমি অলপ ফিল লৈছো মানে এতিয়াতো পুৰা চলাই চলাই আহি আছো বাইকখন বা চলাই নে কি উৱাই লৈ আনিম নেকি বা চাওক কেনেকুৱা কথাবোৰ কওঁ তাকেতো বাকী চাওকচোন ওপৰৰ পৰা তলৰ ভিউটো এবাৰ চেক কৰক কোৱা কি তুমি কৈছিলা যে ওপৰ পৰা দেখাম তলৰ পৰা দেখাই আহিবা যোৱা এবাৰ তলৰ পৰা কাম এটা কৰা নি নালাগে নহ'লে নহয় ভালকে সুধিছো মই বাকী মানে কিবা কাম নহয় কৰিবা নি সেইটো কোৱা তুমিয়ে যোৱা নহ'লে দেখা দেখাগে উৰিব নোৱাৰো তুমিয়ে কৈছিলা উৰি আহিম বুলি ভিউটো কিন্তু মজা লাগিছে কুঁৱলী নহয় মানে একচুৱেলি এইবিলাক কুঁৱলী বুলি কয় মানে আজি বতৰটো পুৰা ডাৱৰীয়াটো ঠাণ্ডা বতৰ কি বুলি ডাৱৰীয়া বুলি আজি মই মানে গম পাই যাওঁ ডাৱৰীয়া কেতিয়া হয় কেতিয়া নহয় আৰু মানে মই বতৰটো দেখিলে গম পাওঁ আজি ডাৱৰীয়া নে কি তাৰমানে মই যে গম পোৱা নাই ডাৱৰীয়া হয় নে নহয় মই তোমাক ক'লোৱেচোন ডাৱৰীয়া বুলি এতিয়া গম পালো অকমান আগত গম পোৱা নাছিলো মই ভাবিছিলো পুৰা ৰ'দ দি আছে বুলি সেইকাৰণে জেকেট পিন্ধি আহিলো মায়ে গালি দিলা লেতেৰা হ'বই আৰু সেনেকুৱা ইমান কোলা জেকেট এটা পিন্ধি আহিলে মানে মায়ে গালি দিলা নহয় তোমাৰ কি বগা জেকেট নাছিলে নেকি নাই কোলাটোকে পিন্ধি আহিলা যে তুমি নাই এইটো কাৰণেতো পিন্ধিছো বাকী যিয়ে নহওক এতিয়া ঘৰলৈ বুলি গৈ থাকো মানে পুৰা এতিয়া বতাহ মাৰি আছে বগীবিল দলঙৰ ওপৰত তাৰপিছত আৰু গাড়ীবিলাকো পুৰা ভজ ভাজ পুৰা অহা যোৱা কৰি আছে মানে সেইটো মাৰিলেছো বস্তু এটা দেখা দেখুৱা চাটনি গ্ৰীণ চাটনি জানা নাই নাজানো এনেই ভৰাইছে মই এতিয়া গম পালো তুমি কেলে এইখিনি গ্ৰীণ চাটনিখিনি ভৰাই থৈ দিছা কেতিয়াবা তুমি জানিবা দূৰলৈ পুৰা বাইক চলাই গৈ আছা কি খাওঁ কি নাখাওঁ লাগিব তেতিয়া তুমি ঢাকোনখন খুলি মানে এই গ্ৰীণ চাটনিখিনি খাই দিবা হয়নে নহয় মই কেনেকৈ গম পালো কোৱা বা সেনেকৈ গম পালো আকৌ বাকী যিয়ে নহওক এতিয়া ঘৰলৈ গৈ থাকো বেছি টাইম মানে ইয়াত এনেকৈ ৰখি থাকিব নোৱাৰি পুৰা ঠাণ্ডা তুমিতো পৰা ৰখি থাকিব বোলে তুমি ঠাণ্ডা ঘৰ একো চিনিয়ে নোপোৱা সেইবোৰ চব কথা কৈ নিদিবা তুমি হেলমেট চোৱা ইমান অনাদৰ কৰি দিছে হেলমেট তাকে
বাকী এতিয়া ঘৰলৈ গৈ থাকো ব'লা গাড়ী পুৰা অহা যোৱা কৰি তুমি কাৰ পৰা বাকী ল'লা বাকী কৈ আছা যে তোমাৰ পৰা মই ল'ম বাকী পইচাই নে গৈ থাকো ব'লা ইয়াত আমি কথা কৈ এনেকে লাভ নাই গাড়ী যেনেকুৱাকে অহা যোৱা কৰি আছে কথা ক'লে কিবা প্ৰব্লেম হয় নি গাড়ীখিনি নাই নহয় মানে গাড়ীখিনি যোৱাৰ কাৰণে মানে ইয়াত মানে মাতটো বহুত খেলি মেলিকে উঠিব তাৰমানে ব'লা ব'লা মাতখিনি আহিব বেছি অকল গাড়ী মাত আহিব ভাজ ভাজ ভজ ভাজ এফালে এই পাত আহিলেই মই কোনে চাই আছে বোলো মই তাকে ভাবিছো দাম পাত বোলো কেতিয়াবা এনেকে ছোৱালী যাব ধৰিলে বোলো তাকো ইমান ধুনীয়াকে এনেকে চাই গৈছে চলাই যাব লাগে হয় নাই দাম পাত থকা ছোৱালীজনীয়ে এনেকে চাই গৈছিলে আমাক ব'লা গৈ থাকো ব'লা ব'লা তুমি যে কৈছা যে মাত তোমাৰ মাত নুশুনিব তোমাৰ মাতখন শুন স্পীকাৰ আগতেই চোন শুনিব কোৱা হৈছে কৈ পালো ব'লা ব'লা বাকী এতিয়া দেৰি নকৰি গৈ থাকো চলো চলো কি হেলমেট নিপিন্ধা নি তই হেলমেট পিন্ধিম এনেই মানে বহি লৈছো আকৌ তেতিয়াহে যোৱা ফিল্ডটো আহিব ব'লা ব'লা গৈ থাকো দেই গাইছ তো ফাইনেলি গাইছ এতিয়া ময়ো ঘৰত পাই গ'লোহি এফালে আহি আঁতৰি লগৰ লগত কিবা কামেই কৰিছে এতিয়া কি কাম কৰিছে জানো লাইট বনাই আছো কিন্তু এনেই খুলিছো এতিয়া জ্বলে বা এই লাইটটো মানে নজ্বলা হ'ল তাৰমানে ইমানটো জ্বলিয়ে থাকে ইমানটো জ্বলিয়ে থাকে আকৌ এইটো মোৰ মনটো লিখিয়াই বাকী ঠিক আছে তুমি অলপ ফ্ৰেছ হৈ লোৱা ফ্ৰেছ হৈ লোৱা মই কি বুলি কৈছো শুনা আকৌ বাকী যিয়ে নহওক তুমি অলপ ফ্ৰেছ হৈ লোৱা মায়ে জানো কি কৈ আছে ইয়াত বতৰ ডাৱৰীয়া নতুন চৌকা বনালে নি এইবিলাক ভালে কৰিলে আকৌ ঘৰটো বঢ়িয়া লাগিছে ঘৰটো অলপ আপডেট হৈ গ'ল এতিয়া চাহ বনাব হয় নাই এতিয়া বনাওক একদম বাইক চলাই আহি আছো খাব মন গৈছে চাহ এই চৌকাযোৰ দেখি আগৰ দিনৰ সেইবিলাক মানে মনত পৰি গ'ল দেই ঘৰকে মজাই আছে কি চাই বুজিছা তই এইযোৰ চেণ্ডেল বৰ খাটাৰ চেণ্ডেল তাৰমানে মানে মোৰ লগত এক্সচেঞ্জ কৰি দিলে গম পাইছা নাই মোৰ আগৰযোৰ লগত মানে এটা এক্সচেঞ্জ কৰি দিলে এতিয়া নামটো নলওঁ বা কোন হয় এই মাইকী চেণ্ডেলযোৰ গোটেই এযোৰ কিন্তু মতা এটা পিন্ধি আছিলে আকৌ এইযোৰ চেণ্ডেল বাকী যিয়ে নহওক এতিয়া অলপ কাপোৰ চাপোৰ খুলি লৈ মুখ চুক অলপ ধুই লওঁ মানে চকুকেইটা পুৰা বালি বালি লাগি আছে মুখখনো একদম এনেকৈ কৈছোঁ ক্ৰেক ক্ৰেক কৈছে মানে নেকি ঘৰ বালি হয় নাই ব'লা ক'ত যাম কোৱা আকৌ পোনে পাইছোহিয়ে হেৰি মুখখন ধুই লওঁ মুখখন ধুই লওঁ আকৌ এতিয়া তোমাৰ চকুত মই দেখাম দেই এইবিলাক চাওক গাইছ পুৰা বালি চালি লাগি আছে কেলে কাৰণ মই বাইকখন চলাই আহিছিলো যে সেইটো কাৰণে হয় নাই কোৱা ঠিক আছে এতিয়া টিককে নহ'লে মুখখন ধুই লওঁ লগ পাইছো আকৌ চাহ খাব লাগিব নহয় 15 minutes later আৰু এতিয়া আমি মুখ ধুলো হাত নাই ধোৱা দেই মানে এতিয়া ভিতৰত আহি গ'লো এফালে আঁতৰি চাহ খাই আছে আৰু এফালে মোৰ চেনি গুলি দিছিলে ইয়াত আকৌ এনেকে নিমখ এনে কৈছে দেই চেনিয়ে হয় মজা হে কি লাগিছে খোৱা মই মানে বাইক চলাই আহি আছিলো ইয়াক মানে মই চলাব দিয়াই নাই বাইকখন কাৰণ ইয়াৰ বাইক চলাই থাকে সেইটো কাৰণে মই চলালো আৰু একদম চলাই আহি থাকোঁতে মানে পুৰা চাহ খাবলৈ মন গৈ আছিলে মোৰ চচ লাগে নি কেকডোখৰ লগাই কিবা চচ লাগে নি নালাগে গ্ৰীণ চাটনিখিনি আছে তাত তো গাইছ চাহ তাহ খাই একদম বিচনাত এতিয়া লগৰ লগত শুই দিলোঁ বুলি আপোনালোকে নাভাবিব আমি চাহ তাহ খোৱাৰ পিছত মানে উৎপল হেঁতৰ ঘৰত গৈছিলোঁ মানে অলপ কিবা কিবি কাম কৰি আছিলোঁ আমি মানে সেইখিনি কাম মানে কি কৰিছিলোঁ মানে ভিডিঅ'ত নেদেখালোঁ দেখাম মানে নেক্সট ভিডিঅ'টোত দেখাম আজি মানে সেনেকৈ ঘৰকৈ গ'লোগৈতো মানে বনাব নহ'লে ভিডিঅ' নেক্সট ভিডিঅ'ত দেখাম বাৰু কি কাম কৰি আছিলোঁ নেকি আঁতৰি আঁতৰি শুই আছিলে আকৌ জাষ্ট উঠিছে খোৱা চকু মেলি শুই আছিলোঁ মই সেই হোৱা নাই টাইমটো দেখুৱাব কিমান চাওঁ একেটা পুৰা শুই আছিলে চকু চাওক
গম পাইছে চাগে 12 বাজিলে টাইম কিমান হ'ল চাই লওক 12:17 হ'ল ন জাষ্ট মানে ইয়াক মই উঠাইছিলোঁ ভিডিঅ'টো বনোৱাৰ আগত তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত